নমস্কাৰ বন্ধু-বান্ধৱীসকল, নিশিতাস কিচেনলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো ব্ৰেডেৰে অতিকৈ সহজতে বনাব পৰা ব্ৰেড পকোৰা। এই ব্ৰেড পকোৰা বনাবলৈ আমাক লাগিব দুখন ব্ৰেড। ব্ৰেড দুখন সমানে মাজতে এনেদৰে কাটি ল'ব আৰু আপোনালোকে বিচাৰিলে এই কৰ্নাৰ কেইটাও কাটি ল'ব পাৰে। বেচন লম 1 কাপ। এটা পিয়াজ সৰু সৰুকৈ কাটি ল'ব আৰু লাগিব এয়া 2টা মিহিকৈ কটা কেঁচা জলকীয়া, মিহিকৈ কটা ধনিয়াৰ পাত, পানী লাগিব 1 কাপ, আধা চামুচ হালধিৰ গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ। এতিয়া প্ৰথমে এটা ডাঙৰ বাটি লৈছো আৰু ইয়াতে বেচনখিনি দি দিছো। তাৰ পাছত এয়া দিছো সৰু সৰুকৈ কটা পিয়াজ, মিহিকৈ কটা কেঁচা জলকীয়া আৰু এয়া ধনিয়াৰ পাত, হালধিৰ গুড়ি আৰু এয়া দিছো সোৱাদ অনুযায়ী নিমখ। এতিয়া প্ৰথমে পানী নিদিয়াকৈ এই আটাইখিনি ভালদৰে মিহলাই ল'ব। এয়া আটাইখিনি ভালদৰে মিহলাই দিলো। এতিয়া ইয়াতে পানী 1 কাপ দি দিছো। এতিয়া পুনৰ আটাইখিনি এবাৰ ভালদৰে মিহলাই দিম। এয়া আমাৰ ব্ৰেড পকোৰা বনাবলৈ ঘোলখিনি তৈয়াৰ হৈ গ'ল। এতিয়া গেছৰ ফ্লেম অন কৰি কেৰাহী এটা বহাই দিছো আৰু ইয়াতে অলপ সৰহকৈ দিছো ৰিফাইন তেল। তেলখিনি এতিয়া ভালদৰে গৰম হ'বলৈ দিম। তেলখিনি ভালদৰে গৰম হৈছে। এতিয়া এয়া ঘোলখিনি লৈ লৈছো আৰু এখন ব্ৰেড লৈ এনেকে ডুবাই দিছো। গোটেইখন ব্ৰেডত ভালদৰে ঘোল লগাই দিব আৰু তাৰ পাছত সাৱধানে এনেকে তেলত দি দিব। যিহেতু কেৰাহীটো ডাঙৰ, গতিকে মই আটাইকেইখন ব্ৰেড একেটা বেটছতে এয়া গোটেইকেইখন ব্ৰেড ঘোলত ডুবাই মই এয়া দি দিলো। এতিয়া এটা ছাইড 1 মিনিট হ'বলৈ ৰাখি দিম, তাৰপিছত আমি ইটো ছাইড উলটাই দিম। এটা ছাইড 1 মিনিট ৰখাত মই এয়া ইটো ছাইড উলটাই দিছো। এতিয়া এইটো ছাইডো ভালদৰে ফ্ৰাই কৰি লওঁ। আপোনালোকেও এইদৰে 1 মিনিটৰ মূৰে মূৰে লৰাই থাকিব, যাতে দুয়োটা ছাইড ভালদৰে সিজে আৰু কেৰাহীত লাগি নধৰে। কিছু সময়ৰ পাছত এয়া চাওক, ব্ৰেড পকোৰা কেইখনৰ কালাৰ ইমান ধুনীয়া গোল্ডেন ব্ৰাউন আহিছে আৰু এইকেইখন ধুনীয়াকে ফ্ৰাই হৈছে। এতিয়া তেল নিগৰাই ব্ৰেড পকোৰা কেইখন এয়া প্লেট এখনত নমাই লৈছো। এয়া আমাৰ ব্ৰেড পকোৰা তৈয়াৰ। যদি আপোনালোকে আগতে এইদৰে ব্ৰেড পকোৰা বনাই খোৱা নাই, তেতিয়াহ'লে এবাৰ খাই চাব। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। পুনৰ নতুন এটা সহজ আৰু ইণ্টাৰেষ্টিং ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ আহিছো, ধন্যবাদ।